নমস্কাৰ, মই সঞ্জিমাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। কি দেখাব পাৰোঁ নাজানো, দিনটোত কি কৰোঁ তাকে সৰু সুৰাকৈ মই আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিম আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। মই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰম্ভ কৰিছোঁ। আগৰটো ভিডিঅ'ত মই শ্বেয়াৰ কৰিছিলোঁ মই কি ব্ৰেকফাষ্ট ৰাতিপুৱা গ্ৰহণ কৰোঁ। মই এতিয়া পিঠাগুড়ি খাই আছোঁ। পিঠাগুড়ি মই কেনেদৰে বনাওঁ সেইটো আগৰ ব্লগত আছে, কিন্তু আপোনালোকে যদি চাব বিচাৰে তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু যি পাৰোঁ মই সৰু সুৰাকৈ কৰিবলৈ যত্ন কৰোঁ। মই গেছতে ভাতটো পাতি দিছোঁ আৰু বহুত গৰম পৰিছে আজি, সেইবাবে ফেনখন চলাই ভাতকেইটা হোৱালৈকে মই বহি দিছোঁ। চাওঁতে আবেলি হ'লহি আৰু মই আহিলোঁ বাৰীলৈ। ঘৰৰ ওচৰতে আছে আৰু বাৰীত ধুনীয়াকৈ খুতৰা কেইডালমান দেখিলোঁ, সেইবাবে মই বুটলি লৈছোঁ আৰু লগতে কেইডালমান ঢেৰুৱা শাকো বুটলিছোঁ। প্ৰায় ঢেৰুৱা শেষেই হ'লগৈ, দুডাল এডাল আছে, তাকে মই বুটলিবলৈ যত্ন কৰিছোঁ। ঢেৰুৱা খাই বহুত ভাল লাগে আৰু সেউজীয়া শাক পাচলি যিহেতু খাব লাগে, সেইবাবে মই বুটলিয়ে লৈছোঁ। এই দিয়া মা শুন, এফালে লুকাই আছে, কাপোৰ নাই পিন্ধা। সেইটো ককদিম ওলাইছে ওপৰত, হয়নে? দিনটোনো কেনেকৈ পাৰ হৈ গ'ল একো ধৰিবই নোৱাৰিলোঁ। আৰু এতিয়া সন্ধিয়া হ'লহি আৰু মই যিকেইটা পাৰোঁ থোৰতে কাম কৰিবলৈ যত্ন কৰোঁ। হেভি কামটো কৰিব নোৱাৰোৱেই, সেইবাবে এনেই বহি থকাতকৈ মই অলপমান চাফ চিকুণকৈ কৰি ল'লোঁ। আৰু সৰু সৰুকৈ মই আলু কাটি লৈছোঁ আৰু এয়া হৈছে পাৰ মাংস। আজি পাৰ মাংস খোৱা হ'ব। বহুত দিনৰ পৰাই মন গৈ আছিলে খাবলৈ, কিন্তু পাৰ মৰা মানুহ নাছিলে, সেইবাবে খোৱাও হোৱা নাছিলে। আৰু মই ইয়াত তেল মাৰি দিলোঁ দাইলত, লগতে একেখিনি তেলতে মই পিঁয়াজ ভাজি লৈছোঁ ৰঙচুৱা হোৱালৈকে। আৰু ইয়াত মই দি দিছোঁ এতিয়া পাৰ মাংস আৰু এইখিনি অলপমান টাইম মই ভাজি ল'ম। তাৰপিছত মই ইয়াত এড কৰিম হিচাপ অনুযায়ী নিমখ আৰু হালধি। আজি পাৰ মাংসখিনি অলপমান বেলেগ ষ্টাইলত ভাজিম, যিহেতু জালুকৰ লগত ভাল হয়, কিন্তু মই জালুক এতিয়া খাব নোৱাৰোঁ যিহেতু, সেইবাবে অলপমান মই ইয়াত মছলা এড কৰিছোঁ, অলপমান জ্বলাকৈ খাম। মিট মছলা, চিকেন মছলা আৰু ৰেড চিলি মই ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম, অলপমান টাইম ভাজিম। তাৰপিছত মই ইয়াত আলু দি দিম। বেছি টাইম নাভাজোঁ, কাৰণ পাৰ মাংসখিনি সৰু পিচ কৰি থোৱা আছে, সেইবাবে বেছিকৈ তেলত ভাজিলে কৰকৰীয়া মাৰিব, সেইবাবে মই আলু দি দিলোঁ আৰু ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু ইয়াত মই এতিয়া এড কৰিম গৰম পানী আৰু ভালদৰে মই ঢাকি দিছিলোঁ, কিন্তু মাজে মাজে মই লৰাই আছিলোঁ। আৰু ইয়াৰ পানী একেবাৰে শেষ হ'বই হ'লহি, আৰু লগতে এখন তেজপাতো মই দি দিছোঁ। আৰু এয়া মোৰ হৈ গ'ল পাৰ মাংসৰ আজিৰ ৰেচিপিখন। আৰু এয়া মই আলু ভাঙি দিছিলোঁ অলপ অলপকৈ, বেছি পানী ৰখা নাই, জোল অলপমান কৰিছোঁ। বেছি শুকান কৰিলেও ভাল নালাগিব খাই। তেনেহ'লে ভাতটো খাই লওঁ। আৰু মোৰ আজি বিৰাট ভোক লাগিছিলে, সেইবাবে মই আজি সকলোতকৈ আগতীয়াকৈ খাইছোঁ ভাত। এয়া দাইল লৈ লৈছোঁ, এয়া মাংস আৰু এয়া ভাত আৰু নেমু টেঙা, অকণমান নিমখ লৈ লৈছোঁ। তেনেহ'লে খাই লওঁ, আপোনালোকক দেৰিকৈ লগ পাই আছোঁ।
গুড মৰ্ণিং গাইজ। আৰু আজি হৈছে 12 ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰ আজি। আৰু আজি সন্ধিয়া পৰত আমাৰ ঘৰত সৰুকৈ ভাগৱত এভাগি পাঠ কৰোৱাৰ কথা আছে। গতিকে কালিৰ পৰাই যা যোগাৰ চলি আছে আৰু এতিয়াও চাফ চিকুণ কৰিয়ে আছোঁ। আৰু আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ যত্ন কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব। ভাগৱত পাঠৰ বাবে ৰুমটো খালী কৰি দিয়া হ'ল। চ' ৰেডি হৈছোঁগৈ আৰু ইমান হোৱা নাই। আৰু এতিয়া খিচিৰি কেইটামান পাতি দিওঁ খাই ল'বলৈ, কাৰণ ভাত খোৱা ৰাতি দেৰি হ'ব। আৰু এয়া মই পাতি দিছোঁ বইল খিচিৰি, কাৰণ ভাগৱত পাঠ কৰাৰ আগে আগে কিবা এটা খাই লওঁ বুলি ভাবিলোঁ পাতলীয়াকৈ, ৰাতি ভাত খোৱা দেৰি হ'ব পাৰে। ভকত আহি পালেহি, গতিকে ময়ো ৰেডি হৈ ল'লোঁ। আৰু এইফালে নবৌহঁতে শাক পাচলি যা যোগাৰ কৰি আছে। এইফালে ভকতেও আসন গ্ৰহণ কৰিলে আৰু আনফালে ভোজ ভাতৰ আয়োজন চলি আছে। যিহেতু আমাৰ নাম পাতিলে নিৰামিষেই হয়, গতিকে নিৰামিষ ভোজ ভাত। আৰু এইফালে দাইল পাতি দিছে ভকতে, আৰু আনফালে ভাজিও হৈ আছে। আছে সেইটো হালধি থৈছোঁ। যোৱাকালি ভিডিঅ'টো শেষ কৰিবলৈ নহ'লে, কাৰণ মোৰ শেষৰ ফালে গাটো বহুত বেয়া কৰিলে, সেইবাবে মই ভিডিঅ' তেনেকৈ বনাব নোৱাৰিলোঁ। আৰু এতিয়া আহিছোঁ মৰ্ণিঙত মই ওচৰৰ অংগনবাদী কেন্দ্ৰ এখনলৈ। তাত মোৰ চেকআপ এটা আছে, নৰ্মেল চেকআপ, ৱেইট, হিমোগ্ল'বিন আৰু প্ৰেছাৰটো চাম বুলি ভাবিছোঁ, সেইবাবে আহিছোঁ। চ' ইয়াত আহি দেখিলোঁ যে 9মহীয়া কেঁচুৱাবিলাকক বেজী দিছে। চ' 3টাকৈ বেজী দিছে আৰু ইমান কান্দিছে, চ' দেখিয়ে বেয়া লাগিছে বহুত। আৰু মই এয়া টাইম পাছৰ বাবে এনেই জাষ্ট কিবা এটা ড্ৰ কৰিবলৈ লৈছোঁ। চ' আপোনালোকক দেখুৱাই আছোঁ কি কৰোঁ মই। চ' কেনেকুৱা লাগিলে জনাব। আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাই আছোঁ। আশা কৰিছোঁ আপোনালোকে চাব।